আমার এনআরসির দাবী প্ৰপত্ৰ কেনেকৈ পূৰণ কৰিব লাগে আগতেই আমি দুটা ভিডিঅ' আপলোড কৰিছোঁ, সেইখন আপোনালোকে ফ'ল' কৰোঁতে আমাৰ 15 বিধ নথি আছিল। আপোনালোকে যদি চায় ইয়াতে লিষ্ট এৰ 15 বিধ নথি আছিল, তাৰে এতিয়া 10 বিধ নথিহে গ্ৰহণযোগ্য বুলি বিবেচনা হৈছে আৰু 5 বিধ নথি বৰ্তমানে সেইখিনি গ্ৰহণযোগ্য বুলি বিবেচনা কৰা নাই। সেই 5 বিধ নথি হৈছে আপোনাৰ যিখিনি বিবেচনা হোৱা নাই 1951 এনআরসি, 1971 আগৰ ভোটাৰ তালিকা, নাগৰিকত্বৰ প্ৰমাণপত্ৰ বা শৰণাৰ্থী পঞ্জীয়নৰ প্ৰমাণপত্ৰ, 1971 পূৰ্বৰ ভোটাৰ তালিকাৰ প্ৰত্যায়িত কপি বা চাৰ্টিফাইড কপি, বিশেষকৈ ত্ৰিপুৰা ৰাজ্যৰ পৰা যদি আহিছে তেনেকুৱা কাউণ্টাৰ চাইন হোৱা সেইখিনি, আৰু ৰেচন কাৰ্ড। ইয়াতে এটা কথা আহি পৰিব, যিসকল সৰু বাচ্চা নাইবা গাৰ্জিয়ানৰ নাম আহিছে বাচ্চাৰ নাম অহা নাই, তেওঁলোকৰ ক্ষেত্ৰত কি ডকুমেণ্ট ব্যৱহাৰ কৰিব? তেওঁলোকৰ হয়তো 1951 এনআৰসি বা 71 আগৰ ভোটাৰ তালিকাৰ বাহিৰে বেলেগ ডকুমেণ্ট নাই। তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ ক্ষেত্ৰত কোনো চিন্তাৰ কাৰণ নাই। তেওঁলোকে অকল লিষ্ট এৰ ক্ষেত্ৰত তেওঁলোকে ব্লাংকো ৰাখিব পাৰে, নাইবা আগৰ লিগেচি ডাটাৰ নাম্বাৰটো দিব, কিন্তু তেওঁলোকে লিগেচিৰ যোনটো লিগেচি স্লিপটো তেওঁলোকে দিব নালাগে। তেওঁলোকে ডি সাইডত যায়, তেওঁলোকে দাবী দাখিল কৰাৰ কাৰণসমূহ তেওঁলোকে হয়তো গম পাইছে এনআৰসি সেৱা কেন্দ্ৰৰ পৰা যে ইয়াতে মই এটা থুলমূলকৈ লিখিছোঁ যে মোৰ নামটো অহা নাই, নহাৰ কাৰণটো হৈছে যে মই ইমিউনাইজেশ্যন চাৰ্টিফিকেট দিছিলোঁ, বেজি দিয়া কাৰ্ড দিছিলোঁ, সেইখনৰ কাৰণে মোৰ নামটো অহা নাছিল। কিন্তু মই ইয়াতে উল্লেখ কৰি দিছোঁ আই হেভ ছাবমিটেড ইমিউনাইজেশ্যন চাৰ্টিফিকেট এজ লিষ্ট বি ডকুমেণ্ট, বাট আই হেভ learned from the NRC authority that my name is not considered for complete draft NRC due to weak document. Weak documentor কাৰণে মোৰ নামটো বিবেচনা হোৱা নাই। ইয়াতে যিহেতু ঠাই কম আছে, গতিকে মই এডিশ্যনেল ইয়াতে লিখা আছে ব্যৱহৃত অতিৰিক্ত পৃষ্ঠাৰ সংখ্যা, মই এটা অতিৰিক্ত পৃষ্ঠা ব্যৱহাৰ কৰিছোঁ। মোৰ ARN নম্বৰ ছাপ'জ ধৰি লৈছোঁ, লাষ্টত আছে 15 ARN নম্বৰ। তাৰপিছত ইয়াতে যিহেতু মোৰ ঠাই কম হ'ল, গতিকে মই আৰু ইয়াতে কণ্টিনিউ কৰিছোঁ। হাউএভাৰ মাই পেৰেণ্টছ নেমছ আৰ ইনক্লুডেড ইন দ্য আপডেটেড এনআৰচি, দেয়াৰফৰ আই ৰিকুৱেষ্ট টু দ্য এনআৰচি ডকুমেণ্ট নিদিলেও তেওঁৰ নামটো বিবেচনা হ'ব, তেওঁৰ নামটো আনিব পাৰি নে নোৱাৰি। তেওঁৰ যদি লিষ্ট বি যিহেতু উইক ডকুমেণ্ট বিবেচনা হৈছিল, তেওঁ যদি বেলেগ ডকুমেণ্টছ তেওঁ দিব বিচাৰিছে, তেওঁ বেলেগ ডকুমেণ্টছ দিব পাৰিব যদি বাৰ্থ চাৰ্টিফিকেট নাইবা স্কুল চাৰ্টিফিকেট পাইছে। কিন্তু আগতীয়া ডকুমেণ্টছটো আমাৰ এনআৰচি অথৰিটিয়ে এইবাৰ গ্ৰহণ নকৰিব। তেওঁলোকে নতুন ডকুমেণ্টছ দিলে এনআৰচি অথৰিটিয়ে গ্ৰহণ কৰিব, আৰু যদি নতুন ডকুমেণ্টছ দিয়ে, নতুন ডকুমেণ্টছৰ ক্ষেত্ৰত কোনো ডেট অফ ইছ্যুৰ কোনো বাৰ নাই যে 2015 31 আগষ্টৰ আগত হ'ব লাগিব নে পিছত হ'ব লাগিব। আগৰ নাইবা পিছৰ হ'লেও 2018 ডকুমেণ্ট হ'লেও লিষ্ট বিৰ ক্ষেত্ৰত কোনো বাৰ নাই। ইয়াতে জন্মৰ প্ৰমাণপত্ৰ, বাৰ্থ চাৰ্টিফিকেট, যিবিলাকৰ বাৰ্থ চাৰ্টিফিকেট আছে সেই বাৰ্থ চাৰ্টিফিকেট দিলে হ'ব, নাইবা মাটি বাৰীৰ নথি, বোৰ্ড বা বিশ্ববিদ্যালয়ৰ প্ৰমাণপত্ৰ হ'লেও হ'ব, বেংকৰ কাগজ, এইবিলাক লিষ্ট বিৰ ক্ষেত্ৰত। জিপি নাইবা লাট মণ্ডলৰ যদি চাৰ্টিফিকেট আছে, লাট মণ্ডলৰ চাৰ্টিফিকেট অনলি ফৰ BTC এৰিয়া, তাৰপিছত ভোটাৰ তালিকা ইলেক্টৰেল ৰোল যদি কোনোবাই দিছে সেইখন হ'লেও হ'ব, ৰেচন কাৰ্ড হ'ব। তাৰপিছত অন্যান্য বুলি দিয়া আছে, এই অন্যান্যত আমি আদাৰ যি ধৰণৰ ডকুমেণ্ট আছে, স্কুলৰ চাৰ্টিফিকেট, তাৰপিছত আপোনাৰ পান কাৰ্ড, তাৰপিছত পোষ্ট অফিচৰ একাউণ্ট, সেইবিলাক অন্যান্য নথি হিচাপে লিষ্ট বি হিচাপে আপোনালোকে ছাবমিট কৰিব পাৰিব। লিগেচি ডাটাৰ ক্ষেত্ৰত আগতে যদি কোনোবাই দেউতাৰ লিগেচি ডাটা ব্যৱহাৰ কৰিছে, সেই ব্যক্তি আগতে যিজন আছিল সেই ব্যক্তিৰ নামতে আমি ক্লেইম কৰিব লাগিব নতুন ডকুমেণ্টছ দি পেলাই। যদি ছাপ'জ কোনোবা ফেমিলিত গাৰ্জিয়ান কাৰো নামে অহা নাই, টোটেল ফেমিলি লেপছ হৈ আছে, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে আগৰ লিগেচি ডাটা যদি শুদ্ধ আছে তেওঁলোকে সেই লিগেচি ডাটাটো ব্যৱহাৰ কৰিব নোৱাৰিব। তেওঁলোকে নতুন সেই 10টা নথিৰ পৰা তেওঁলোকে যিকোনো এটা নথি বাছি পেলাই তেওঁলোকে জমা দিব লাগিব, আৰু সেই লিগেচি ব্যক্তিজন আগতে যিজন লিগেচি ব্যক্তি আছিল সেইজন লিগেচি ব্যক্তিৰ নাম দি পেলাই তেওঁলোকে এনআৰচিত দাবী ফৰ্ম ফিল আপ কৰিব লাগিব। ইয়াতে আৰু এটা কথা উল্লেখ আছে যে 2015 চনৰ 31 আগষ্টলৈকে আমি এনআৰচি প্ৰপত্ৰ আমাৰ জমা দিয়াৰ লাষ্ট ডেট আছিল। সেইখিনি ব্যক্তিৰ ক্ষেত্ৰতহে আমি ক্লেইম ফৰ্মখন গ্ৰহণ কৰিম। বাকী যিখিনি মানুহ নতুনকৈ জন্ম হৈছে তেওঁলোকৰ ক্ষেত্ৰত আমাৰ ক্লেইম পদ্ধতি বেলেগ ধৰণৰ।
এখন হৈছে DVDF PFT যিসকল আছিল, ডি ভোটাৰ যিবিলাক আছিল, ডিক্লেয়াৰ ফৰেনাৰ যিবিলাক আছিল, নাইবা তেওঁলোকৰ যিবিলাক সতি সন্ততি আছিল, আৰু FT কেছ পেণ্ডিং যিবিলাক মানুহ আছিল, তেওঁলোকেও NRCত তেওঁলোকৰ নাম অন্তৰ্ভুক্তিকৰণৰ বাবে তেওঁলোকে দাবী কৰিব পাৰিব। দাবী কৰাৰ ক্ষেত্ৰত আগৰ ক্লেইম ফৰ্মৰ দৰে এইখন ফৰ্মতো যদি আমি এইখন NRC সেৱা কেন্দ্ৰৰ নাম লিখিব লাগিব। আমাৰ লক্ষীপুৰৰ ক্ষেত্ৰত আমি লক্ষীপুৰ সাপোজ 01 দিলোঁ। ইয়াতে আমাৰ ARN নাম্বাৰটো তেওঁলোকে দিব লাগিব। ইয়াতে চিটিজেনে এইখিনি বস্তু NRC সেৱা কেন্দ্ৰৰ পৰা তেওঁলোকে